Hello friends, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। মই মানে গোটেই ঘৰৰ কাম বনবিলাক কৰি আজৰি হৈছোঁ এতিয়া আৰু ভাবিছোঁ ভিডিঅ'টোও বনাওঁ। সেইটো কাৰণে ভিডিঅ'টো মানে বনাবলৈ কেমেৰা হাতত তুলি ল'লোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। কি মাছ নো এইটো? মিৰিকা মাছ। বহুত উৎপাত কৰিলে আৰু কোনে উৎপাত কৰিলে দাদা? চৰকাৰখনে কি কৰিব এতিয়া, চৰকাৰ যায় আৰু তেওঁলোক ৰজা হ'বই লাগিব। কালি পাকিস্তানতো হুলস্থুল লাগি গ'ল না পুৰা পাকিস্তানত হুলস্থুল। কি কৰিব, উপায়তো নাই ন। বাৰু খানাটো বনাব লাগিব। দেউতাই মাছ লৈছে, মাছৰ লগত মানে সেই জহা কোমোৰাটোকে বনাব লাগিব আৰু কাটি কৰি থৈ দিছোঁ। এয়া মাছটো ফ্ৰাই কৰি আছোঁ, অলপমান কৰিলোঁ। তাৰপাছতে ভাতটো ধুনীয়াকৈ বনাই লওঁ নে কি, বনাই মেলি খাই মেলি আপোনালোকক লগ পাইছোঁ। খানাটো মানে অলৰেডি হৈ গ'ল আৰু খানাটো। এয়া মাছৰ জোল পূৰা উতলি আছে। এইপিনে মই চচত ভাত বনাইছোঁ। আমাৰ মানে কি আৰু কি বুলি কয়, চুগাৰ পেচেণ্ট আছে ঘৰত, দেউতা মা। সেইটো কাৰণে আৰু চচত ভাতটো মাৰ কাঢ়ি বনালে নিজৰ কাৰণেও ভাল। বনাই মেলি একদম খাই লওঁ আৰু দেই, তাৰপিছত লগ পাইছোঁ। ফ্ৰেণ্ডছ, ভাত পানী খাই হৈ গ'ল। এতিয়া আকৌ যাব লাগিব গুণগুণক স্কুলৰ পৰা আনিবৰ কাৰণে, ইমান ৰ'দে ধৰিছে। তাৰপিছতে মানুহজন শুই আছে, কালি নাইট ডিউটি আছিলে। আৰু এতিয়া মানে কি উঠাবলৈও বেয়া লাগে, তাৰমানে কেলৈ গোটেই ৰাতিটো ডিউটি কৰে ন। আকৌ নুঠালেও নহ'ব, টাইমত ভাতটো নাখালেও নহ'ব। ৰ'ব মই তেখেতক উঠাই লওঁ, তাৰপিছতে মই গুণগুণক স্কুলৰ পৰা আনিবলৈ যাম। লগ পাই আছোঁ। হে ফ্ৰেণ্ডছ, মই এতিয়া গুণগুণক স্কুলৰ পৰা আনিলোঁ। অকণমান বিচনাতে ৰেষ্ট লৈ দিছোঁ। ইমানেই বেছি ভাগৰ লাগিছে নহয়, কেতিয়াবা মানে বৰ বেছি ভাগৰ লাগে। আৰু এতিয়া আকৌ যাব লাগিব ওলাই মই ডান্স স্কুললৈ, আমাৰ গুণগুণহঁতৰ ডান্স স্কুল যাব লাগিব। তাকে তাই এতিয়া ৰেডি হৈ আছে, ময়ো ৰেডি হৈ মেলি যাওঁ আৰু এতিয়া আপোনালোকক একদম ডান্স স্কুলত লগ পাইছোঁ। কি কৰোঁ কেনেকুৱা দেখুৱাই আছোঁ। এয়া ডান্স স্কুল আহি গ'লোঁ। ডান্স স্কুলত আজি মানে আমাৰ স্কুলৰে গাৰ্জেন এগৰাকীৰ অকণমানিজনীৰ বাৰ্থডে হয়। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ব'লক দেখুৱাই থাকোঁ। আন্দি আজি আমাৰ মনস্বতী বাৰ্থডে। ক'ত গ'ল তাই? চাগে ক'ত গ'ল? বিৰাট ধুনীয়া কেক এটা আনিছিলে, কিন্তু কেকটো কটাৰ সময়ত মই নাছিলোঁ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এতিয়া পায়স, মিঠাই, কেক আমাক ধুনীয়াকৈ খুৱাইছে। এতিয়া আমাৰ মনস্বতী বাৰ্থডে নেকি? হেপী বাৰ্থডে ডাঙৰকৈ কোৱা, থেংক ইউটো। এয়া মনস্বতী মাক দেই, আজি পুৰা পাৰ্টি খুৱাই আছে আমাক। আৰু এতিয়া আমি খাবলৈ আছোঁ। ঠিক আছে, থেংক ইউ। এতিয়া আমাৰ প্ৰয়াস একাডেমীত আমাৰ ডান্সৰ ক্লাছ হয়। আজি জ্যোতিয়ে ছোৱালীজনীৰ বাৰ্থডে বুলি আমাক বৰ ধুনীয়াকৈ খানা এটা খুৱাই দিলে ন, স্নেক্স আৰু পায়স লগত। ভাল লাগিল দেই, থেংক ইউ। আজি ইমানখিনি যে বনাই আনি পায়স কৈছে মানুহ হ'ব বুলি কৈছিলে যে, সেইকাৰণে বনাই আনিলোঁ। তথাপিও হ'ল আৰু দেচোন ন, হ'ল 50জনমান হ'ল, ভালেই লাগিলে। আৰু এই মানে এনেকৈ বাৰ্থডেটো তেনেকৈ পতা নহয়েই, আৰু ঘৰতো একেবাৰে বাৰ্থডে হিচাপে বহলোৱা কৰা নাই। কিন্তু সৰু সৰু ল'ৰা ছোৱালীখিনি খাই পেলাই ভাল লাগিছে, খাম বুলি ভাবি আছিলোঁ। সেইটোৱে আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে মেইন আৰু ন, মেইন আৰু যেনেকৈ খাব লাগে তেনেকৈ পৰা নাই যদিও মানে নাই ধুনীয়া খুৱাইছে হয় নাই। কেনেকুৱা হৈছে নাজানো আৰু ভাল হৈছে, ভাল লাগিল দে। তাই ভাল হ'ব ভৱিষ্যত, আমাক খুৱাইছে যেতিয়া ভাল হ'ব। ক'ত গ'ল তাই? এজনী ক'ৰবাত গ'ল। বাৰু ঠিক আছে, যাওঁগৈ এতিয়া দেই, বাই বাই। আহিলে ভাল লাগিলে, আহিলে নহয় তই আহিলি ভাল লাগিলে। অঁ সেইটোৱে। হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে'। আপোনালোকক সকলোকে মই সুপ্ৰভাত জনাইছোঁ। আজি হৈছে ছানডে' আৰু আজি সকলোৱে বহুত মানে চাফ চিকুণ কৰে ঘৰ দুৱাৰবিলাক। ময়ো অলপ চাফ চিকুণ কৰিলোঁ। কাপোৰটো সদায় থাকেই আৰু ছানডে' বুলি কথা নাই। কাপোৰ চাপোৰবিলাক অলপ মেলিবলৈ মই ওপৰ চাদলৈ আহিলোঁ। আৰু লগতে কালি ভিডিঅ' কৰা নহ'ল, আৰু কালি গুণগুণৰ ডান্স স্কুলৰ পৰা অহাই বহুত দেৰি হৈ গ'ল। আকৌ ধৰক পঢ়া শুনাৰ কথা আছে, ভাত পানী বনোৱাৰ কথা আছে, সেইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আৰু কোনো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আজি সেইকাৰণে নেক্সট ডে' আকৌ আপোনালোকক লগ পালোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা স্কিন কেয়াৰ লৈ আহিছোঁ, যিটো সকলোৱে ঘৰতে পায়। যিখিনি বস্তু ঘৰতে পোৱা বস্তুৰ প্ৰতি সহজতে তৈয়াৰ কৰিব পাৰি। হয়তো সকলোৱে বুলি নকওঁ, বহুতে জানিব পাৰে। যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে স্কিন কেয়াৰটো আগবঢ়াইছোঁ। আপোনালোকে চাব। বলক তেতিয়াহ'লে স্কিন কেয়াৰটোনো কি চাওঁগৈ। আমাৰ এতিয়া মই পেকটো বনাবলৈ লৈছোঁ। পেক মানে এইটো ধুনীয়াকৈ মাছাজ কৰিব লাগে স্কিনত। এয়া চাওক, এইকণ হালধি, বেছি দিব নালাগে বাৰু, অকণমান হালধি
তাৰপিছতে এই আমাৰ এই নাৰিকল তেল অকণমান দিম। তাৰপিছতে এইটো হৈছে গ্লিচাৰিন, এইটো দিব লাগিব 2 টোপাল 3 টোপালমান, বেছি নহয়। তাৰপিছতে আমি ধুনীয়াকৈ পেকটো বনাই পেলাই মই লগাম, আপোনালোকক দেখুৱাই আছোঁ। এয়া মই এতিয়া সেই হালধিখিনিত মানে হালধিৰ পৰিমাণটো চাই পেলাই আপোনালোকৰ নিজৰ স্কিনৰ এগৰাকীৰ কাৰণেহে মই দেখাই আছোঁ। আপোনাৰ গ্লিচাৰিন মানে 1 চামুচ নালাগে, আধা চামুচ, আৰু তেনেকৈ আধা চামুচ মানে একদম সৰু চামুচখনে আধা চামুচ দেই। তাৰপিছতে আৰু এইটো হেৰি নাৰিকল তেলটো 3 টোপালমান দিলে হ'ব আৰু। মানে বস্তুটো মানে ধৰক একদম ড্ৰাই হৈ থাকিব নালাগিব, অলপ মাছাজ কৰিব লাগিব ন স্কিনত, সেইটো মতে নিজে আন্দাজ মতে ধুনীয়াকৈ বনাই ল'ব। এয়া মই দি ল'লোঁ, এয়া চাওক দি ল'লোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ বনাই পেলাই মই মাছাজ কৰিম। মাছাজ কৰাৰ কিছুমান নিয়ম আছে, এনেই মাছাজ কৰিলে নহ'ব স্কিনটো। দেখাই আছোঁ, এয়া চাওক। ধুনীয়াকৈ বস্তুটো মিলাই লওঁ। তাৰমানে হালধিৰ পৰিমাণটো চাই আপোনালোকে নিজে আন্দাজ মতে, আৰু কি নাৰিকল তেল অকণমান আৰু গ্লিচাৰিন অকণমান, একদম ঢেৰ দি দিলেতো আপুনি কেনেকৈ স্কিন লগাব, যাতে স্কিনত লগালে এনেকৈ মানে আপোনাৰ। এতিয়া মই ধুনীয়াকৈ এনেকৈ লগাই লৈছোঁ। ডিঙি চিঙি হাত চবতে লগাব পাৰে, আৰু বিশেষকৈ ল'ৰা ছোৱালীও মানে এইটো বস্তু লগাব পাৰে, কোনো প্ৰব্লেম নহয়। মই লগাই লৈছোঁ, মাছাজটো কৰিম ৰ'ব, বস্তু মিলাই লৈছোঁ। আপোনালোকে এনেকৈ ঘৰতে কৰিব আৰু। কিছুমান এতিয়া চাওক এইবিলাক বস্তু ঘৰতে থাকে ন, কোনো কৰা নহয়, কৰিলে নিজৰ কাৰণে আৰু স্কিনটোতো ভাল। মোৰ মানে স্কিনটো সাংঘাতিক বেয়া হৈ গৈছিলে মাজতে, মই দেৰগাঁৱত আছিলোঁগৈ, দেউতাৰো বহুত গা চা বেয়া আছিলে, সেইবিলাক একো কেয়াৰ ল'বলৈ মন যোৱা নাছিলে, একদম স্কিনটো বেয়া হৈ গ'ল মানে, বহুতেই কৈছে। তাৰপিছত এতিয়া আকৌ মই ঘৰত আহি, গোলাঘাট আহি এইবিলাক অকণমান নিজকে ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এতিয়া মই মাছাজটো কৰিম ৰ'ব, ভালকৈ দেখাইছোঁ। এই অনামিকা ৰিং ফিংগাৰ দি এনেকৈ S আৰু 8 SNN মুভমেণ্ট বুলি কয়, সেইটো এনেকৈ Sটো বনাব লাগে আৰু লগতে 8টো বনাব লাগে। Sটো বনাই এনেকৈ 8টো কৰি দিব, মানে এনেকৈ Sটো বনাই এনেকৈ কৰি দিব দেই কপালত। এইটো SNN মুভমেণ্ট বুলি কয়, SNN মুভমেণ্ট। তাৰপিছত এনেকৈ দিব। একদম মোৰ স্কিন বৰবাদ হৈ গৈছে, আৰু এইখিনি কেয়াৰ যদি নকৰোঁ অতি সোনকালে আৰু বয়সৰ চাপটো মানে এনেও পৰিবই আৰু বয়স হ'লে, নহ'লেও নিজকে অকণ সকলোৱে কেয়াৰ লোৱাটো ভাল। সেইটো তেনেকৈ আঙুলি দি বুঢ়া আঙুলি দুটা দি এনেকৈ নিজক নিজে মাছাজ কৰিলে বহুত প্ৰব্লেম হয় তাৰমানে। তথাপিও কিছুমান ক্ষেত্ৰত এইটো এনেকৈ এই আঙুলিকেইটাই এই জেগাটো যে এনেকৈ ৰাউণ্ড সদায় এনেকৈ ওপৰলৈ নিব দেই, গালখন কেতিয়াও এনেকৈ তললৈ নানিব। ভিডিঅ' কৰি থাকোঁতে ফোন এটা আহি গৈছিলে, সেইকাৰণে অফ হৈ গ'ল কেমেৰাটো। এনেকৈ দেখালে আৰু আপোনালোকক এনেকৈ ধুনীয়াকৈ মাছাজ কৰিব। আৰু তাৰপিছত এই আঙুলিকেইটা এনেকৈ বোলে দিব। ঢেৰ ষ্ট্ৰক আছে, এতিয়া আপোনালোকক মই এইকণ মাছাজত দেখাব নোৱাৰিম, আৰু দেখাইছোঁ আৰু যিমানখিনি পাৰোঁ। আৰু মই নিজেও নিজক কৰি অকণমান দিগদাৰেই পাওঁ, তথাপিও নিজে নিজৰ কেয়াৰটোতো আমি ল'ব লাগিব ন। অকল পাৰ্লাৰলৈ গৈ যে কেয়াৰ ল'ম সেইটো নহয়। পাৰ্লাৰ আপোনালোকে ফেচিয়েলটো কৰিলে মাহেকত এবাৰ, তাৰপিছতে যদি আপুনি সেই মাহটোৰ ভিতৰত এদিনো যদি আপোনালোকে নিজে ধৰক কেয়াৰ নলয়, তেতিয়াহ'লে স্কিনটো আপুনি ফেচিয়েল কৰিবলৈ যামকৈ আশা পাতি থকাতকৈ ঘৰতো যদি সপ্তাহটোত এদিন যদি আপোনালোকে এনেকুৱা কিছুমান ঘৰুৱা সামগ্ৰীৰে নিজৰ স্কিনটো কেয়াৰ লয়, তেতিয়াহ'লে আপোনালোকৰ স্কিনটো অতি সোনকালে ভাল হ'ব। ফেচিয়েলটোতো মষ্ট ইম্পৰ্টেণ্ট। মই নিজেও এতিয়া লোকক ফেচিয়েল কৰি দিওঁ, কিন্তু
মই নিজে কৰিবলৈ মই মানে যাব নোৱাৰোঁ বা টাইম নিমিলে। সদায় পাৰ্লাৰ প্ৰফেশ্যনেল মানুহবিলাকে নিজৰ কেয়াৰটোতো ল'ব লাগে, কিন্তু কিছুমান ক্ষেত্ৰত মানে এইবিলাক কৰিবলৈ সময় নাথাকে ফেচিয়েল চেচিয়েল। আৰু এতিয়াতো মোৰ ঘৰতে পাৰ্লাৰ, আগতেতো বাহিৰত পাৰ্লাৰ থকাটো এইখিনিও মই এতিয়া যিখিনি আপোনালোকক দেখাইছোঁ কেয়াৰ এইখিনিও মই কৰিব নোৱাৰোঁ। এতিয়াতো অকণমান নিজক অকণমান চাবলৈকে হৈছে। আগতেতো পাৰ্লাৰ যেতিয়া বাহিৰত আছিলে ইমানেই বেছি কাষ্টমাৰ থাকে, নিজৰ কাৰণে সময় নাই। ৰাতিপুৱাই ওলাই যাওঁ একদম ৰাতি সোমাওঁ, গধূলি হৈ যায় আৰু 7টা 8টাত সোমাওঁ। এতিয়া ঘৰতে পাৰ্লাৰ কাৰণে এইখিনি আপোনালোকক ভিডিঅ' বনাব পাৰিছোঁ, আপোনালোকৰ কাৰণে কিবা এটা টিপছ দেখাব পাৰিছোঁ, সাধাৰণ কিবা এটা আৰু আপোনালোকৰ কিবা এটা ভাল হওক বুলি। আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ মাছাজ কৰিব, তাৰপিছতে অলপ দেৰি ৰাখিব আৰু 15-20 মিনিট, তাৰপিছত ধুনীয়াকৈ পানী দি মানে ধুই দিব। কোনো মানে ফেচ ৱাছ নকৰিব। ফেচ ৱাছটো নকৰিব এইটো কাৰণেই, কাৰণ আপোনালোকে কিবা এটা বস্তু ইয়াত লগাইছে ন, ট্ৰিটমেণ্ট এটা কৰিছে। লগালগ যদি আপোনালোকে ফেচ ৱাছ কৰি ৱাছ কৰি দিয়ে তেনেহ'লে কামত নিদিব। সেইটো কাৰণে আপোনালোকে ফেচ ৱাছটো নকৰিব, ধুনীয়াকৈ কটন লৈ পেলাই এনেকৈ মোহাৰি দিব। তাৰপিছত আপোনালোকে ক'ৰবাত যদি যাবলগীয়া হয় ফাউণ্ডেশ্যন অকণমান সানি ধুনীয়াকৈ চিম্পলকৈ মেকআপ এটা কৰি আপোনালোকে যদি যায়, স্কিনটো বিৰাট উজ্জ্বল হ'ব তাৰমানে। আৰু এনেও ফাউণ্ডেশ্যন নঘঁহিলেও তাৰমানে জাষ্ট ক্ৰীম অকণমান দি যদি ঘঁহি ধুনীয়াকৈ ওলাই যায় ক'ৰবালৈ, স্কিনটো মানে বহুত মানে গ্লেজ এটা আহে আৰু ভাল লাগে স্কিনটো দেখি। আৰু সেইটো কাৰণে আপোনালোকে ক'ৰবাত যাওক বা নাযাওক ফেচ ৱাছটো লগালগ এইখিনি ট্ৰিটমেণ্ট কৰি ফেচ ৱাছ কৰি নিদিব। হেই গাইজ, মই ধুনীয়াকৈ গা পা ধুলোঁ, কিন্তু মই মুখত কোনো ধৰণৰ ফেচ ৱাছ কৰা নাই। আৰু দ্বিতীয়তে এয়া চাওক, মই একো স্কিনত একো ক্ৰীম চিম লগা নাই। মই নিজে খুব মানে ধুনীয়া কিবা অলপ গ্লেজ টাইপ আহিছে। মোৰ স্কিনটো বহুত কিবা কোনো গ্লেজ নাই, ড্ৰাই টাইপৰ মানে, আৰু বহুত বেয়া হৈছে বুলি মই আপোনালোকক আগতে কৈছোঁৱে। সেইটো কাৰণে আচলতে মই এই ট্ৰিটমেণ্টটো লৈছোঁ। যাৰ কোনো প্ৰব্লেমো নাই তেনেকুৱা মানুহেও এইটো কেয়াৰ ল'ব পাৰে, একো প্ৰব্লেম নহয়। আৰু 10 বছৰীয়া ল'ৰা ছোৱালীয়েও এইটো মানে লগাব পাৰে, মানে কোনো প্ৰব্লেম নহয়। আৰু যদি মোৰ আজি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।